নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক অষ্টম শ্ৰেণী গণিতৰ পাঠ 1 সেটছ এই পাঠটোৰ অনুশীলনী 1 প্ৰশ্নসমূহ সমাধান কৰি দিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি আমি প্ৰশ্ন নং কুৱেশ্যন নম্বৰ 11লৈকে মই সমাধান কৰি দিলোঁ। আজি মই কুৱেশ্যন নম্বৰ 12ৰ একক সংহতি নে ৰিক্ত সংহতি কোনটো হয় সেইখিনি মই তোমালোকক সমাধান কৰি দিম। ছাত্ৰ ছাত্ৰীসকল, মই ধাৰাবাহিকভাৱে তোমালোকক অষ্টম শ্ৰেণী গণিতৰ পাঠ দি আছোঁ। গতিকে তোমালোকে মোৰ চেনেলটো চাই থাকিবা আৰু তোমালোকৰ নিত্য নতুন প্ৰশ্নসমূহৰ সমাধান মোৰ পৰা পাই থাকিবা। তোমালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে তোমালোকে মোৰ পাঠসমূহ সোনকালে বা আগতীয়াকৈ পাব পাৰা। ধন্যবাদ। এতিয়া আমি আমাৰ ক্লাছলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 12 নম্বৰ প্ৰশ্ন সমাধান কৰিবলৈ ওলাইছোঁ। তোমালোকে চোৱা, 12 নম্বৰ প্ৰশ্নটোত কি আছে? তলৰ সংহতিবোৰৰ কোনটো ৰিক্ত সংহতি আৰু কোনটো একক সংহতি আমি নিৰ্ণয় কৰিব লাগে। হয়তো কোনোবা এটা সংহতি, ইয়াত দিয়া সংহতিবিলাক হয়তো ৰিক্ত হ'ব পাৰে, নাইবা একক সংহতি হ'ব পাৰে। আমি কেনেকৈ উলিয়াম এতিয়া চোৱা। আমাৰ 12 নম্বৰ কুৱেশ্যন নম্বৰ 12ৰ 1 নম্বৰ প্ৰশ্নটোলৈ চাওঁ। এতিয়া চোৱা, কে এটা সংহতি বুলি কৈছে। কে ইজ ইকুৱেল টু ৱাই ছাচ ডেট ৱাই স্কুৱেৰ মাইনাছ 4 ইকুৱেল টু 0 ৱাই বিলংছ টু এন। তাৰমানে ৱাই এটা স্বাভাৱিক সংখ্যা বুলি কৈছে। স্বাভাৱিক সংখ্যাবিলাক তোমালোকে জানা 1 2 3 4কে অসীমলৈ সংখ্যাবোৰ বিস্তাৰিত হৈ আছে। গতিকে এতিয়া আমি চোৱা, আমাক কি দিছে? ৱাই স্কুৱেৰ মাইনাছ 4 ইকুৱেল টু 0 বুলি কৈছে। আমি এইটো কি কৰিব পাৰোঁ? ৱাই স্কুৱেৰ ইকুৱেল টু সমীকৰণটোৰ সোঁফালে আমি 4টো লৈ গ'লে প্লাছ হৈ যাব, বা ৱাই স্কুৱেৰ ইকুৱেল টু আমি 4টোক আমি 2 স্কুৱেৰ কৰি ৰাখিব পাৰোঁ। এতেকে ৱাই ইকুৱেল টু কিমান হ'ব? ৱাই ইকুৱেল টু 2। তাৰমানে এতিয়া চোৱা, কে ইকুৱেল টু যিটো সংহতি দিয়া আছিলে তাত আচলতে ৱাই মানটো কি? ৱাই মান আচলতে 2হে। গতিকে এনেকুৱা এটা সংহতি, কে এনেকুৱা এটা সংহতি য'ত মাত্ৰ এটা উপাদান আছে। গতিকে ই কি সংহতি হ'ব? একক সংহতি হ'ব, কাৰণ এটা উপাদান আছে, ই একক সংহতি হ'ল। এইবাৰ আহিলোঁ, এইটো এ আছিলে, এইবাৰ আমি বি কৰিলোঁ। বিটো চোৱা। এতিয়া বিত কি আছে চোৱা। বি হ'ল এল ইকুৱেল টু 2020 বৰ্ষলৈ ভাৰতৰ মহিলা ৰাষ্ট্ৰপতিৰ সংহতি। এল সংহতিটো ৰাষ্ট্ৰপতি সংহতি। কেনেকুৱা ৰাষ্ট্ৰপতি সংহতি? ভাৰতৰ মহিলা ৰাষ্ট্ৰপতি সংহতি। এতিয়া আমি যদি 2023 বৰ্ষলৈকে চাওঁ, তেতিয়াহ'লে স্বাধীন ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা এতিয়ালৈকে 2গৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে। কিন্তু 2020 বৰ্ষলৈ বুলি কৈছে। গতিকে 2020 বৰ্ষলৈ হ'লে তেতিয়া মাত্ৰ এগৰাকীয়েই ভাৰতৰ মহিলা ৰাষ্ট্ৰপতি আছিল, সেইগৰাকীৰ নাম প্ৰতিভা দেৱী সিং পাটিল। আজি তাৰিখলৈ হ'লে 2গৰাকী হয়, কিন্তু 2020 চনলৈ বুলি কোৱাৰ কাৰণে মাত্ৰ এগৰাকী ৰাষ্ট্ৰপতি তেতিয়ালৈকে আছিল। গতিকে সংহতিটোৰ উপাদান কি হ'ব? এটা হ'ব। গতিকে এল এটা একক সংহতি। একক সংহতি নহয়নে বাৰু? একক সংহতি। এইবাৰ আহিলোঁ আমি কুৱেশ্যন নম্বৰ 12ৰ আমি চি লৈ আহিলোঁ। কুৱেশ্যন নম্বৰ 12ৰ চিট কি আছে এতিয়া চোৱা। চি নম্বৰ দি দিছোঁ। চিট চোৱা। এম ইকুৱেল টু এক্স ছাচ ডেট এক্স বিলংছ টু জেড। এক্স বিলংছ টু জেড 0 ইজ লেছ দেন এক্স ইজ লেছ দেন 1। জেড মানে হৈছে অখণ্ড সংখ্যা, এক্স এটা অখণ্ড সংখ্যাৰ সংহতি। কিন্তু কেনেকুৱা অখণ্ড সংখ্যাৰ সংহতি? যে ইয়াত কি আছে? ইয়াৰ এক্সৰ মানটো 0তকৈ ডাঙৰ কিন্তু 1তকৈ সৰু। কিন্তু অখণ্ড সংখ্যাবিলাক -1 -2কে এনেকৈ অসীমলৈ বাওঁফালেও বাঢ়ি গৈছে সংখ্যা ৰেখা, আৰু সোঁফালে 0কে লৈ পেলাই সোঁফালে +1 +2 +3 এনেকৈ গৈছে। গতিকে 0 আৰু 1ৰ মাজত যিহেতু কোনো অখণ্ড সংখ্যা নাই, গতিকে এই সংহতিটোত এম সংহতিটোত জানো কোনো উপাদান থাকিব? ইয়াত কোনো উপাদান নাথাকে। গতিকে এম আচলতে কি হ'ব? চিটো এটা ৰিক্ত সংহতি। ৰিক্ত সংহতি।
এইবাৰ আমি ডি লৈ যাওঁ। ডিলৈ যাওঁ। ডিটোত চোৱা 0 ইকুৱেল টু এক্স such that twice x minus 3 equal to 0. এতিয়া চাবা কি দিছিলে x twice x minus 3 equal to 0 বুলি কৈছে। আমি এই সমীকৰণটো সমাধান কৰি লওঁ বা twice x equal to ডিজিটটো আমি সোঁফাললৈ লৈ আহোঁ। এটাকে x equal to কিমান হ'ব? x equal to 3/2. 3/2 এটা আচলতে কি ই পৰিমেয় সংখ্যা p by q আকৃতিত আছে, গতিকে ই এটা পৰিমেয় সংখ্যা। আৰু যিহেতু x belongs to q বুলি কৈছে, ই এটা পৰিমেয় সংখ্যাই, গতিকে ই পৰিমেয় সংখ্যা হয়। এক্সৰ মান যিটো পাইছোঁ সি পৰিমেয় সংখ্যা আৰু মাত্ৰ এটা উপাদান আছে, গতিকে ডিটো কি হ'ব? একক সংহতি। একক সংহতি। এইবাৰ আহিলোঁ ইটো চোৱা। ইয়াত একেধৰণে ইয়াত দিছে p equal to x such that 5x minus 4 equal to 0. আমাৰ এতিয়া কি দিয়া আছে? 5x minus 4 equal to 0. আমি ইয়াকো সমাধান কৰি লওঁ। 5x equal to 4 কৰোঁ বা x equal to 4/5 কৰিলোঁ। 4/5 ইও এটা ভগ্নাংশ নহয়নে বাৰু? গতিকে ই এটা পৰিমেয় সংখ্যা। এতিয়া আমাৰ ইটোত কি দিয়া আছে? ইটোত আমাৰ দিয়া আছে p equal to x such that 5x minus 4 equal to 0, কিন্তু সি x belongs to n বুলি কৈছে। এই যিটো আমি 4/5 পালোঁ সি এটা স্বাভাৱিক সংখ্যা বুলি কৈছে। কিন্তু তোমালোকে জানা স্বাভাৱিক সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভ হৈছে? 1ৰ পৰা আৰম্ভ হৈছে। 1 2 3 4 এনেকৈ গৈ আছে। ইয়াত জানো ভগ্নাংশ থাকে? স্বাভাৱিক সংখ্যাবিলাকত কেতিয়াও ভগ্নাংশ নাথাকে। গতিকে 4/5 আমি যিটো ভগ্নাংশ xৰ মান পালোঁ সি জানো স্বাভাৱিক সংখ্যা হয়? সি স্বাভাৱিক সংখ্যা কেতিয়াও নহয়। গতিকে এই সংহতিটো এটা কি হ'ব? ৰিক্ত সংহতি। ৰিক্ত সংহতি। এইবাৰ আহিলোঁ এফ। এফত দিয়া আছে s equal to 5 বৰ মৌলিক উৎপাদকবোৰৰ সংহতি। এতিয়া চোৱা তোমালোকে 5ৰ উৎপাদকবিলাক কি? 5 যিহেতু এটা মৌলিক সংখ্যা, গতিকে ইয়াৰ উৎপাদক দুটাই থাকিব। এটা 1 পূৰণ 5, 1 পূৰণ 5 equal to 5, গতিকে 1 আৰু 5 এই দুটা হ'ল ইয়াৰ ফেক্টৰ বা উৎপাদক। এতিয়া যিহেতু মৌলিক উৎপাদক বুলি কৈছে, 1টোতো মৌলিক সংখ্যা নহয়, প্ৰাইম নাম্বাৰ নহয়, গতিকে 5টো প্ৰাইম নাম্বাৰ। গতিকে 5ৰ উৎপাদক মৌলিক উৎপাদক এটাই 5, গতিকে ই এটা একক সংহতি। একক সংহতি। এইবাৰ আহিলোঁ জিটোত চোৱা t equal to 2 আৰু 3 মাজত থকা স্বাভাৱিক সংখ্যাবোৰৰ সংহতি বুলি কৈছে। t equal to 2 আৰু 3 মাজত থকা স্বাভাৱিক সংখ্যা। আমি 2 আৰু 3 মাজত স্বাভাৱিক সংখ্যা কিবা আছে নেকি? আমি স্বাভাৱিক সংখ্যাবোৰ 1 2 3 4 এনেকৈ গৈছে, গতিকে 2 আৰু 3 মাজত কোনো স্বাভাৱিক সংখ্যা নাই। গতিকে t নামৰ সংহতিটোত উপাদান থাকিব জানো? যিহেতু কোনো সংখ্যাই নাই, গতিকে ই এটা ৰিক্ত সংহতি। যিটো কি হ'ব? ৰিক্ত সংহতি, কাৰণ ইয়াত কোনো উপাদান নাই, এলিমেণ্ট নাই। এইবাৰ আহিলোঁ এইচ। এইবাৰ এইচটো চোৱা। ইউ ইকুৱেল টু এক্স চাচ ডেট এক্স এটা 12ৰ অযুগ্ম মৌলিক উৎপাদক বুলি কৈছে। অযুগ্ম মৌলিক উৎপাদক। এতিয়া চোৱা, আমি 12 নম্বৰ এইচ নম্বৰ প্ৰশ্নটোত এক্স এটা 12ৰ অযুগ্ম মৌলিক উৎপাদক বুলি কৈছে। এতিয়া 12ৰ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁচোন। 2 3 গুণ 6 2 গুণ 12, 2 3 গুণ 6 2 গুণ 12। এতিয়া 12 এটা অযুগ্ম মৌলিক উৎপাদক বুলি কৈছে। এইটোতো যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা, গতিকে অযুগ্ম মৌলিক সংখ্যাটো কি? 3। গতিকে ইউ নামৰ সংহতিটোত উপাদান কি আছে? অকল 3য়ে আছে, গতিকে ই এটা কি হ'ব? একক সংহতি। একক সংহতি। এইবাৰ আহিলোঁ আই সংহতিটোত ভি এনেকুৱা এটা সংহতি য'ত y বিলংছ টু w। w মানে হ'ল পূৰ্ণ সংখ্যা, গতিকে y এটা পূৰ্ণ সংখ্যাৰ সংহতি বুলি কৈছে। কিন্তু কেনেকুৱা পূৰ্ণ সংখ্যাৰ সংহতি? যে y মানটো আকৌ 0তকৈ সৰু বুলি কৈছে। এতিয়া 0তকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি বুলি কৈছে। এতিয়া তোমালোকে চোৱাচোন, পূৰ্ণ সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভ হৈছে? সংখ্যা ৰেখাত এইটো যদি 0 বুলি ধৰোঁ, তেতিয়া 1 2 3 4 2 3 4 আমাৰ 0কে লৈ সকলোবোৰ সকলোবোৰ স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়, w আখৰেৰে বুজোৱা হয়। গতিকে যদি 0তকৈ সৰু অখণ্ড সংখ্যা থাকিব পাৰে জানো? 0তকৈ সৰু
পূৰ্ণ সংখ্যা থাকিব পাৰে জানো? গতিকে নোৱাৰে। গতিকে আইটো কি হ'ব? এটা ৰিক্ত সংহতি হ'ব। ৰিক্ত, ইয়াত কোনো উপাদান নাই, নহয়নে বাৰু? এইবাৰ আহিলোঁ যে লাষ্ট প্ৰশ্ন, যে W = X such that X এটা পূৰ্ণ বৰ্গ সংখ্যা। X W নামৰ সংহতিটোত যিটো উপাদান আছে, যিবিলাক উপাদান আছে সেইবিলাক, সেই এক্সবিলাক কেনেকুৱা? পূৰ্ণ বৰ্গ সংখ্যা। কিন্তু সেই পূৰ্ণ বৰ্গ সংখ্যাবিলাক কেনেকুৱা আকৌ চোৱা, কণ্ডিশ্যন দিয়া আছে 4 is less than X is less than 9, তাৰমানে Xৰ মানটো 4 আৰু 9ৰ মাজত আছে, কিন্তু সি আকৌ পূৰ্ণ বৰ্গ হ'ব লাগিব। এতিয়া তোমালোকে চোৱা পূৰ্ণ বৰ্গ কোনবিলাক? 1 এটা পূৰ্ণ বৰ্গ সংখ্যা, তেনেকৈ 4 এটা পূৰ্ণ বৰ্গ সংখ্যা, নহয়নে? 4 পূৰ্ণ বৰ্গ সংখ্যা মানে 4 পূৰ্ণ বৰ্গ মানে 2 স্কুৱেৰ। তেনেকৈ আকৌ 9টো পূৰ্ণ বৰ্গ সংখ্যা 3 স্কুৱেৰ, এনেকৈ লিখিব পাৰোঁ। তাৰপিছত তেনেকৈ এনেকৈ আছে। এতিয়া যিহেতু আমাৰ কি আছিলে, 4 আৰু 9ৰ ভিতৰত থকা বুলিহে কৈছে পূৰ্ণবৰ্গ সংখ্যাটো। 4 আৰু 9ৰ ভিতৰত বুলি কৈছে, মানে 4তকৈ পাৰ হ'ব লাগিব, 9তকৈ ভিতৰত হ'ব লাগিব। 4 আৰু 9ৰ মাজত কোনো পূৰ্ণবৰ্গ সংখ্যা যিহেতু নাই, গতিকে জেটো আচলতে কি হ'ব? জেটো এটা ৰিক্ত সংহতি হ'ব। ৰিক্ত সংহতি, যে প্ৰশ্নটোৰ উত্তৰ হ'ব ৰিক্ত সংহতি। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, মই পৰৱৰ্তী ক্লাছত তোমালোকক 13-14 প্ৰশ্নসমূহৰ সমাধান কৰি দিম। তোমালোকে মোৰ ইউটিউব চেনেল জ্ঞান একাডেমি চাই থাকিবা। ধন্যবাদ।